কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই। তাতে কি হ'ল, কঠীয়াখিনি গ'ল, আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা। তাক লৈতো ৰাজনীতি হ'ব পাৰে নেকি? নাই। চাওক ৰাইজ, আপোনালোকে নিজে কওক, কালি ৰাতি যেনেকৈ আমি কঠীয়াখিনি তুলি আছিলোঁ, বহুত কথা কৈছিলে নহয়। এতিয়া চাওক, ভাল লাগিছেনে আপোনালোকৰ এতিয়া দেখি? মই এনেই প্ৰথম এপাক ঘূৰোঁতেহে দিছিলোঁ ভিডিঅ'টো, আৰু এতিয়া তাৰ পাছত আমাৰ কঠীয়াখিনি কি অৱস্থা কৰি থৈ গ'ল চাওক এবাৰ। एया सब देखा पाइसेने एया तुलिब परा अवस्थात नाय। So hello लोगोफोर, नोंथांमोनाथ' दिनैनि भिडिअनि टाइटेल थाम्बनेल आरो इन्ट्र' नुनानै एसेब्लाबो मिथिखाबाय जानांगौ आरोना, आरो बे भिडिअखौ गोबाङानो फेसबुकआवबो नुदों जानो हागौ आरोना। बे भिडिअखौ फारसेनिफ्राय नायनानै ला, फारसेनिफ्राय नायबासो मिथिनानै मोनगोन नालाय। आरो नैबे भिडिअनि सायाव मामाया मा बुंदों, नैबे भिडिअखौ फारसेनिफ्राय नायदो, फारसेनिफ्राय नायबासो मिथिनानै मोनगोन नालाय। फार्स्टआवनो मामानि बुंनायखौ नाय, बिनिफ्राय लास्टआव माने बे क्लिपखौ होनो हागोन आरोना, मा खारननि थाखाय मामाया मा बुंदों। नैबे भिडिअखौ फारसेनिफ्राय नायनानै लादो। नै गोबाङानोथ' माने भिडिअनि गेजेरजों कमेन्ट खालामनानै खिथाहरदों आरोना, बबे डिस्ट्रिक्टनिफ्राय नायो। आरो नोंथांमोनाबोथ' आंनि भिउवार्सफोराबोथ' मानो होनोब्ला आंखौबोथ' मिथिनो लुगैगोन आं बबे डिस्ट्रिक्टनि। नोंथांमोना नैबे भिडिअनि गेजेराव कमेन्ट खालामनानै खिथाहर, होमबानो आं नेक्स्ट भिडिअआव नोंथांमोननो रिप्लाइ बानायगोन आरोना। नैबे रिप्लाइ भिडिअ लानानै फैगोन, नोंथांमोना सोंहरबानो जाबाय, मा सोंहरो सोंहरनो हागोन आरोना। नैबे भिडिअनि गेजेरजों सोंहरबानो जाबाय आरोना। नेक्स्ट भिडिअ लाबोगोन आं, बिदिब्ला आपडेटखौ नायनानै लाग्रोदो। তেওঁলোকৰ ৰাজনৈতিক স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ, কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই। এইটো একেবাৰে অসত্য কথা। আৰু 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি? যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শ্বহীদ হৈছিল, এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক, কাষত মোৰ ঘৰটো আছে, সামান্য খুন্দা এটাও নালাগিব, তেনেকে জাতিটো বাচিব নেকি? তাতে কি হ'ল, কঠীয়াখিনি গ'ল, আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা। তাক লৈতো ৰাজনীতি হ'ব পাৰে নেকি? নাই। ৰাজনীতি কোনে কৰিছে? যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে। উদ্দেশ্য মহিলাগৰাকী নহয়, উদ্দেশ্য হ'ল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে। কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব, পৰহিও গোৱালপাৰাত কৰিব। কোনেও বিজেপিক ৰাখিব নোৱাৰে। বাংলাদেশী উচ্ছেদ হ'বই। ভূমি তেওঁৰ ভূমি লোৱাই নাই আমি। তেওঁৰ যিকেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলোঁ, সকলোৱে আজি ভূমিত সোমাই গ'ল। এইগৰাকী মহিলাৰ কোনো মাটি কোনেও লোৱাই নাই। এটা ৰীল বনালে হৈ যাব নেকি চব কথা? মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছো চাওঁ। যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায়, টিম এটা, আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছো। আমি বাংলাদেশীৰ ঘৰ ভাঙিছো। যি কেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলোঁ, পিজিআৰত আছিলে, কেতিয়াবা উচ্ছেদ হ'লহেঁতেন, আমি ম্যাদী পট্টা দি দিলোঁ। এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই। আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব। যদি বাংলাদেশীৰ গাত টোকৰ মাৰোতে আমি যদি ভাবোঁ আমি একদম ইস্ত্ৰি মাৰা চাৰ্ট পিন্ধি থাকিম, অলপো বোকা নপৰিব, কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব, তাৰ বোকাও আমাৰ গাত নপৰিব, তেনেকেতো নহ'ব নহয়। আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে। এতিয়া আমি কঠীয়া কেইডাল দিব নোৱাৰোঁ। মই তাত কোনো বাৰ্তা নাই। বাৰ্তা এটাই, অসমীয়া মানুহ সাহসী হ'ব লাগিব, নহ'লে অসমীয়া মানুহ অসমতে এদিন আত্মসমৰ্পণ কৰিব লাগিব। চাওক ৰাইজ, আপোনালোকে নিজে কওক, কালি ৰাতি যেনেকৈ আমি কঠীয়াখিনি তুলি আছিলোঁ, বহুত কথা কৈছিলে নহয়। ৰাইজ চাওক, এতিয়া আমি আধা ৰাতি কঠীয়া তুলি আছোঁ। মানে এতিয়া এয়া চাওক, মই কেমেৰা ধৰি আছোঁ, গুণগুণে কঠীয়া তুলি আছে। দেখিছে নহয় আৰু ৰাতি বিয়লি এনেকৈ কথা লগা হৈছে। আমি মানে এতিয়া এনেকুৱা হৈছে, লাচিতে এটা ৰাতিৰ ভিতৰত গড় বন্ধা নিচিনাকৈ আমি এটা ৰাতিৰ ভিতৰত চৰকাৰী মাটি এয়া খালী কৰা নামিছোঁ আৰু। যিমানখিনি পাৰোঁ ৰাইজ, আমি ৰাতিটোৰ ভিতৰতে মাটি খালী কৰি দিছোঁ। কাইলৈ ৰাতিপুৱা 5টা বজাতে গম পাবই নহয় আৰু, যি হ'ব ভিডিঅ' যোগেদি দেখাম যিমানখিনি পাৰোঁ। এতিয়া চাওক,
ভাল লাগিছেনে আপোনালোকৰ এতিয়া দেখি চাওক চাওক এয়া চাওক কঠীয়াখিনি আমি এদিনৰ কাৰণে ৰাখিব কৈছিলোঁ এদিনৰ কাৰণে ৰখা নাই এতিয়া এনেকৈ কঠীয়াৰ ওপৰত এনেকৈ কৰি দিছে এতিয়া আপোনালোকে কালিতো আমি ইমান ৰাতি কঠীয়া তুলি আছিলোঁ আপোনালোকে দেখা পাইছিলে মই ভিডিঅ' যোগে জনাইছিলোঁ আপোনালোকক তাৰপাছত চাওক ইমান আমি ৰিকুৱেষ্ট কৰিছোঁ আমি যে আজিৰ কাৰণে ৰৈ দিয়ক কঠীয়া এদিন ৰখা নাই এদিন ৰখা নাই চাওক এদিন ৰখা নাই কৈছিলোঁ যে আজি পিছবেলা কঠীয়া উঠাম কালি ৰাতি আমি কঠীয়া এনেকুৱা নষ্ট কৰিছে ৰাস্তা বনাবলৈ ৰাস্তা মানুহ আহিব নহয় কৈছোঁ যে আজি কঠীয়াখিনি আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰি খাই আছোঁ বুলি আপোনালোকে সকলোৱে জানে মাত্ৰ এদিন সময় বিচাৰিছিলোঁ আমি মই আগৰ ভিডিঅ' যোগেদি আপোনালোকক জনাইছিলোঁ যে আইতা ঢুকোৱাৰ কাৰণে আমি ৰুব নোৱাৰিলোঁ এবাৰ তাৰ পাছত এনেকুৱা কৰিছে কাকো আমি ৰিকুৱেষ্ট কৰিছোঁ কোনো ৰিকুৱেষ্ট শুনা নাই আমি কালি ৰাতিয়ে যে কঠীয়া তুলি আছিলোঁ তেতিয়া আপোনালোকে কি বুলি কৈছিলে কেনেকুৱা লাগিছে এতিয়া আপোনালোকৰ দেখি কালি যেতিয়া আমি ৰাতি কঠীয়া তুলি আছিলোঁ তেতিয়া আপোনালোকে আমাক উপলুঙা পেংলাই কিবা কিবি ঢেৰ কৈছিলে কিন্তু এতিয়া আপোনালোকে এতিয়া ক'ত আছে এতিয়া কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত কি নিজৰ বিবেক বোলা বস্তুটো থাকিব লাগে কোনোবাই কাৰোবাৰ নেমু বাগান গ'ল বুলি কোনোবাই এনেকৈ কৰিব নালাগেতো নেমু আৰু কঠীয়া মাজত পাৰ্থক্য আছে ৰখাইছিলোঁ আমি ৰিকুৱেষ্ট কৰিছোঁ আমি কৈছোঁ বোলে আমি নাজানো সেই বুলি কৈছে আমি তাৰপাছত কি ক'ম কঠীয়া উঠা বুলি ক'লে ওখ নোহোৱাকৈ 4 দিন 5 দিনৰ সময় ভিতৰত উঠাই দিব পৰা বস্তু নেকি খাবলৈ আহিছোঁ আমাৰ কঠীয়াখিনিৰ অৱস্থা আপোনালোকক মই এনেই প্ৰথম এপাক ঘূৰোঁতেহে দিছিলোঁ ভিডিঅ'টো আৰু এতিয়া তাৰ পাছত আমাৰ কঠীয়াখিনি কি অৱস্থা কৰি থৈ গ'ল চাওক এবাৰ এয়া চাওক দেখা পাইছেনে এয়া তুলিব পৰা অৱস্থাত নাই কিমান কেনেকৈ খান্দি থৈ গৈছে কেনেকৈ কঠীয়াখিনি অৱস্থা কৰি থৈ গৈছে এবাৰ চাওক আৰু তাৰ পাছত আপোনালোকে আপোনালোকৰ ফালৰ পৰা মন্তব্য আগবঢ়াওক এয়া চাওক আমিতো কোৱা নাছিলোঁ কোনোদিন মাটি এৰি নিদিওঁ বুলি অকল আজিৰ সময়খিনি বিচাৰিছিলোঁ মই আপোনাক এয়া চাওকচোন এয়া চাওক সকলোৱে জানে যে আমি খেতিৰ ওপৰত নিৰ্ভৰশীল আমাৰ পৰিয়ালটো আৰু আজি আপোনালোকে চাই কি ক'ব আপোনালোকৰ ফালৰ পৰা একাষাৰ যদি সকলোৱে কয় তেতিয়া ভাল লাগিব শুনি যিহেতু কালি ৰাতিয়ে আমি কঠীয়া তুলি আছিলোঁ মাক জীয়েক তিনিজনীয়ে সকলোৱে হয়তো যিসকলে ভিডিঅ'ত চাইছে সেইসকলে দেখা পাইছে আৰু আজি এই অৱস্থা প্ৰথমতে এপাক ঘূৰাওঁতে আমি কৈছিলোঁ তেতিয়া ৰখাইছিলোঁ তাৰ পাছতে আমি ঘৰলৈ যোৱাৰ পাছত এই অৱস্থা কৰিলে কঠীয়াৰ চাওক ক'ব নেকি বা কওক এডোখৰতে এফালে দেউতা নিষ্ঠা নাই বুলি কয় এতিয়া খেতিয়কৰ এনেকুৱা বিলৈ হৈছে আমি কোৱাৰ পিছতো এনেকুৱা কৰি পেলালে গোটেই অৱস্থা নাইকিয়া কৰি পেলালে আমি কৈ থৈ ঘৰলৈ গুচি গ'লোঁ ভাত খাবলৈ তাৰপিছত এনেকুৱা পিছ ওপৰত আহি পেলাই এনেকৈ ভাঙি গোটেই ফাল বাই থৈ গুচি গ'ল জেচিপি লগাই পেলাই সঁচাকৈ আচলতে কি ক'ম মানে আপোনালোকেতো নিজে গম পাইছে এজন খেতিয়কে সেই মুহূৰ্তখিনি গম পাব এজন খেতিয়কেহে গম পায় এনেকুৱা অৱস্থা হ'লে কেনেকুৱা লাগে চাওকচোন বাৰু এনেকৈ কঠীয়া পাৰি থোৱাৰ পাছত যেতিয়া জেচিবি এখন উঠিব সেই কঠীয়াখিনি তেতিয়া সেই খেতিয়কজনৰ কেনেকুৱা লাগিব হিয়া উজাৰি কান্দিবলৈ মন যাব নে চিঞৰিব নে কাৰোবাক ৰখাবলৈ যাব কি কৰিব কওকচোন সেইটো সময়ত আৰু সেই পৰিস্থিতিৰ সন্মুখীন আজি আমি হ'লোঁ সঁচাকৈ বহুত বেছি বেয়া লাগিছে আৰু এতিয়া বেয়া লাগিও উপায় নাই যিহেতু আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ অনুৰোধ কৰিব পাৰোঁ তাৰ বাহিৰে আমি একো কৰিব নোৱাৰোঁ এয়া চাওক এফালে বাইদেউ বহি আছে এফালে দেউতা
কিবা কবি নি এই বিষয়ত কিনো ক'ম ইমান ভালকৈ সিহঁতক কোৱাৰ পাছতো এনেকুৱা কৰি থৈ গ'ল দেখিলে মানে এখন চাব নোৱাৰা দৃশ্য হৈ আছে দেখিলে দুখ লগা কাৰণ সেইটো এজন খেতিয়কেহে বুজি পাব পাৰিছিলে বা কিমান কষ্ট কৰি পাৰিছিল এজন খেতিয়কেহে গম পাব মানে ইয়াৰ কি কৰি আছোঁ কি কৰিছিলোঁ এতিয়া এয়া কৰি মানে এতিয়া বহুতে ক'ব কিয় চৰকাৰী মাটিত কৰিছিলি সেইটো কথা মানে উত্তৰ এতিয়া আপোনালোকক ইমান সৰুকৈ দিব নোৱাৰোঁ মানে আপোনালোকে হয়তো ফ্ৰণ্টলৈ আহিব লাগিব নহ'লে মই ফোন কৰিব লাগিব এইটো এনেকৈ দিব পৰা নহয় কিয় কৰিছিলি তোৰ মানে উত্তৰ আমাৰ ওচৰত এতিয়া বৰ্তমান নাই আৰু কিমান বছৰ পৰা খাই আছিলোঁ সেইটোতো ক'বলৈ গ'লেতো চাগে আমাৰ আজু ককাহঁতৰ দিনৰ আগৰ পৰাই এডোখৰ মাটি খাই থকা আমি এইটোও কোৱা নাছিলোঁ যে আমাক মাটিডোখৰ দিয়ক জাষ্ট আমি কৈছিলোঁ যে আমি কঠীয়াখিনি উঠাই ল'বলৈ আমাক অকণমান সময় দিয়ক আজিয়ে উঠাম বুলি কৈছোঁ যিহেতু আগবেলা ৰ'দৰ কাৰণে উঠাব পৰা নাছিলোঁ অলপ আৰু কালি ৰাতিটো আমি তুলিছোঁ কালি ৰাতিটো যিহেতু কঠীয়া গোটেই ৰাতি কঠীয়া উঠাই আছোঁ হাত বিষ সেইটো কাৰণে অকণমান ৰেষ্ট লৈ পিনি কঠীয়াটো উঠাম বুলি ভাবি আছিলোঁ যিহেতু আমি কি কয় জেৰুৱাও নিজে উতৰাই দিছিলোঁ জেৰুৱা আঁতৰাই নিজে গৰু ছাগলী ৰখি আছিলোঁ তাৰ পাছত এনেকুৱা অৱস্থা কৰি থৈ গ'ল মানে সিহঁতৰ মানৱীয়তাৰ গুণটো আছেনে নাই মানে মোক সেয়াও সুধিবলৈ মন যায় এনেকুৱা ধৰণৰ মানুহ থাকিব লাগেনে মানে এটি কুকুৰতকৈ অধম ক'বলৈ বাকী নাই ইহঁতক নিজৰ বিবেক বোলা বস্তুটো আচলতে নাই এয়া দেখিছেনে আপোনালোকে নিজে কওক কেনেকুৱা লাগিছে এইখিনিত দেখি আৰু মই এতিয়া বৰ বেছি নকওঁ আপোনালোকলৈ আগবঢ়ালোঁ মই এতিয়া ভিডিঅ'টো ইমানখিনিতে সামৰি দিওঁ আপোনালোকে চাই কেনেকুৱা পালে बिदिब्ला लोगोफोर दिनैनि आपडेटआ नैबे भिडिअ'आनोमोन आरोना बे भिडिअ'खौथ' नुनानै मिन्थिखाबाय आरोना नोंथांमोना दा जायफोरा खेथि मावो फोथारफोराव माइ आबाद मावो बेफोरबायदि मानसियासो बेनि दुखुखौ मिन्थिसिगोन आरो बिनोसै आरोना सोर मा कमेन्ट खालामनो गोसो बे भिडिअ'नि गेजेराव कमेन्ट खालामनानै हरबानो जाबाय आरोना आरो आंनि डिस्ट्रिक्टखौ बा आंखौ बबेनि मिन्थिनो लुगैयोबा कमेन्ट बक्सनि गेजेराव कमेन्ट खालामनानै खिथाहरबानो जाबाय आं नोंथांमोननो भिडिअ' बा रिप्लाइ खालामनो नाजागोन आरोना नैबे भिडिअ'नि नेक्स्ट भिडिअ'आव नोंथांमोना कमेन्ट खालामनानै खिथाहरबानो जाबाय गोबाङानो कमेन्ट खालामदों दै मानो होनोब्ला ओरै क'क्राझारनिफ्राय लानानै गोबाङानो कमेन्ट खालामदों ओंखायनो नोंथांमोनाबो कमेन्ट खालामनानै खिथाहरबानो जाबाय आंनि माबाफोरखौ मिन्थिनो लुगैदोंबा आं बबे डिस्ट्रिक्टनि आरो मा गामिनि नोंथांमोना मिन्थिनो लुगैदोंबा कमेन्ट खालामनो दाबाव आरोना कमेन्ट खालामनानै खिथाहर बिदिब्ला लोगोफोर दिनैनि आपडेट भिडिअ'आ बेखिनियानोसै आरो गोबाङानोथ' आंनि डिस्ट्रिक्टखौबो बा आंखौबो नोंथांमोनाबो मिन्थिनो थाखाय एसेबाबो लुगैदों जानो हागौ आरोना बिनिखायनो नोंथांमोनाबो नैबे भिडिअ'नि गेजेराव हाजासे कमेन्ट खालाम आरोना आंनि माखौ मिन्थिनो लुगैदों आंनि डिस्ट्रिक्टखौ मिन्थिनो लुगैदों ना आंनि माबा मोनसे मिन्थिनो लुगैदों नैबे भिडिअ'नि गेजेराव कमेन्ट खालामनानै मा हायो बेखौ सोंहरबानो जाबाय आरोना बिदिब्ला लोगोफोर दिनैनि आपडेटआ बेखिनियानोसै नेक्स्ट भिडिअ'आव थाबैनो लोगो मोननो थाखाय आंखौ नेनानै थाबानो जाबाय बाय बाय